নমস্কাৰ সকলোকে মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ PRC কেনেকৈ অতি কম সময়ৰ ভিতৰত আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰাই অনলাইনৰ যোগেদি আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত আপোনালোকৰ কি কি লাগিব ডকুমেণ্ট গোটেইখিনি সবিশেষ আলোচনা কৰা হ'ব এই ভিডিঅ'ত। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই গুগল ওপেন কৰি লৈছোঁ। আপোনালোকে ক্ৰম কি কৰে আপোনালোকৰ নিজৰ কথা। তাতে আপোনালোকে সাৰ্চ কৰিব ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰেশ্যন আসাম। ইয়াতে আপোনালোকৰ পেজটো আমাৰ খোল খাই গ'ল। আপোনালোকে চাওক ইয়াত হোম পেজ দেখাব। এইটো ফাৰ্ষ্ট ইয়াত ক্লিক কৰি দিব। আপোনালোকে ক্লিক কৰাৰ পিছত এখন নতুন চাৰ্ট আহি গ'ল আপোনালোকৰ আগত। এইখন ইয়াতে গোটেই চাৰিটা অপশ্যন থাকিব। এইটো ফাৰ্ষ্টটোত আপোনালোকে ওপেন কৰিব। তাৰপিছত আপোনালোকৰ ৱেলকাম টু আসাম বুলি এখন সাৰ্ভিস এটা বেলেগ পৰ্টেলত আহি যাব। এটা আপোনালোকৰ ইমেইল আইডি আৰু আপোনালোকৰ ইউজাৰ নেম বা স্ক্ৰিন নেম, মানে স্ক্ৰিন নেম এইটো ইউজাৰ নেম কেনেকৈ কি কৰিব লাগে এইটো মই ডেছক্ৰিপশ্যনত দিয়া আছে, ভিডিঅ' চাই ল'লেই হ'ল। লগইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ আগত এখন নতুন পেজত আপোনালোকে সোমাই যাব। ইয়াতে দেখিব ফাৰ্ষ্টতে আপোনালোকৰ চিলেক্ট বুলি থাকিব। ইয়াতে আপোনালোকক যিমান হেৰি কৰিব লাগে এইখিনি পাই যাব। ইয়াতে আপোনালোকে তলত স্ক্ৰল ডাউন কৰি আহিব। তাৰপিছত আপোনালোকে পাব পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট। ইয়াতে শ্ব' কৰিছে তো কৰি পেলাই এফালে দেখিব গো বুলি, এই গোটো ক্লিক কৰি দিব। এটা কিছু সময় ল'ব, সাৰ্ভাৰ ডাউন কাৰণে সময় ল'ব পাৰে, আপোনালোকে হেৰি কৰি থাকিব। এটা দেখিলে মোক নতুন এখন হেৰি আহি গ'ল। এতিয়া আপোনালোকে চাব অনলাইন বুলি আহিব। এটা অনলাইনটো ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেটৰ কাৰণে যি অনলাইন ছাবমিট কৰিব লাগে অনলাইন ফৰ্ম এইখন ইয়াতে দেখাব। ছাবমিট অনলাইনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাওক এপ্লিকেশ্যন ফৰ দ্য পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন। যে PRC দুই ধৰণৰ থাকে, আপোনাৰ হায়াৰ এডুকেশ্যন এণ্ড জবৰ কাৰণে এখন থাকে, দুখন বেলেগ বেলেগ। জবৰ কাৰণে আপোনালোকে এতিয়া এপ্লাই কৰিব নোৱাৰে, যিহেতু হায়াৰ এডুকেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখনে আপোনালোকৰ চবতে চব চাকৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। পিছত এইখন যেতিয়া চাকৰি পাব তেতিয়া আপোনালোকে নিজে আপোনালোকৰ তাৰ পৰা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰভাইড কৰিব SP অফিচলৈ। তাৰপিছত ইয়াতে চাওক ইংলিছ চিলেক্ট কৰিব। তাৰপিছত নিজৰ নাম, ডেট অফ বাৰ্থ, মোবাইল, পাছপোৰ্ট নম্বৰ বা কিবা ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আধাৰ কাৰ্ড, পান কাৰ্ড নম্বৰ, ইমেইল দিব। তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো কি হয় চবেই দিব। ডিষ্ট্ৰিক্ট, মহকুমা, চাব ডিষ্ট্ৰিক্ট, ৰেভিনিউ চাৰ্কেল, ভিলেজ, ডাকঘৰ, মৌজা, থানা ইয়াতে দিব। ইয়াতে গোটেইখিনি যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ এণ্ড ৰেচিডেণ্টেল এড্ৰেছ একেই হয় ইয়াতে ক্লিক চিন মাৰি দিব। ইয়াতে গোটেইখিনি ইয়াতে আহি যাব। ফৰ্মখন ছাবমিট কৰি হোৱাৰ পিছত আপোনালোকৰ এতিয়া আমি আলোচনা কৰিম ডকুমেণ্ট কি কি লাগিব। আপোনালোকৰ ডকুমেণ্ট বেছি নালাগে, পাছপোৰ্ট আকাৰৰ ফটো দেখাব। ইয়াতে পাছপোৰ্ট আকাৰৰ ফটোখন 50 KB ভিতৰত হ'ব লাগিব। 50 KB যদি ওপৰত হৈ যায় আপোনালোকৰ ফটোখন একচেপ্ট নকৰিব। আৰু ছেকেণ্ডত লাগিব আপোনালোকৰ মাটি খাজনা ৰচিদ। তাৰ বাবে আপোনালোকে নিজে এটা ফৰ্মেট বনাই ল'ব 500 KB ভিতৰত, স্কেন কৰি পেলাই আপলোড কৰিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰত লাগিব NRC খন আপোনালোকে 500 KB তলত বনাই ল'ব। তাৰপৰা আৰু 4 নম্বৰতে লাগিব আপোনালোকৰ ভোটাৰ তালিকা। আপোনালোকৰ নাম থকা যিখন ভোটাৰ তালিকা আছে সেইখন ফটো মাৰি পেলাই মোবাইলতে হওক বা স্কেন কৰি পেলাই হওক আপোনালোকে 500 KB ভিতৰত বনাই ল'ব। ছেকেণ্ড লাগিব পিতৃ মাতৃ অথবা পূৰ্বপুৰুষৰ ন্যূনতম 50 বছৰ স্থায়ীভাৱে বাস কৰা নথিপত্ৰ। এইখন আপোনালোকৰ NRC দিলেও হৈ যাব। তাৰ 6 নম্বৰত লাগিব আপোনালোকৰ জন্ম প্ৰমাণপত্ৰ, বাৰ্থ চাৰ্টিফিকেট। 7 নম্বৰত লাগিব আপোনালোকৰ HSLC চাৰ্টিফিকেট বা এডমিট কাৰ্ড, যিকোনো এটা দিলেই হ'ল। 8 নম্বৰত লাগিব আপোনালোকৰ
আবেদনকাৰীৰ লগত সম্পৰ্ক থকা পৰিয়ালৰ যিকোনো সদস্য এইখন মানে যদি আছে যাৰ আছে দিব পাৰে, নাথাকিলে কোনো কথা নাই, ইয়াত মেণ্ডেটৰী দেখুওৱা নাই বাৰু। আৰু এমপ্লয়মেণ্ট যদি আপোনালোকক কিছু কৰ্মক্ষেত্ৰত নিয়োগ হৈ আছে তেন্তে আপোনালোকৰ এমপ্লয়মেণ্ট চাৰ্টিফিকেটখন ইয়াতে ইছ্যু কৰিব পাৰে, আপলোড দিব পাৰে। আৰু ইউজাৰ ফৰ্মখন ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইউজাৰ ফৰ্মখন ইয়াতে গোটেই ফিল আপ কৰি পেলাই ইয়াতে আপলোড দিব লাগিব। ইউজাৰ ফৰ্ম দুখন থাকে, এখন আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত ইয়াতে তলত আহিব নম্বৰ প্ৰিণ্ট, কেইখন প্ৰিণ্ট কৰিলে আপোনালোকে ইয়াত ভৰাই দিব। তাৰপিছত এইটো ঘৰত তাৰপিছত আপোনালোকে পেজ স্কেন কেইখন কৰিলে কৈ দিব, চেপ্টাৰটো দি দিব। তাৰপিছত আপোনালোকে এবাৰ পাৰভিউ চাব পাৰিবে। ক'ৰবাত যদি ভুল হৈ আছে আপোনালোকে এবাৰ হেৰি কৰি ল'ব। মই যিহেতু এপ্লাই কৰা আছে সেইকাৰণে মই আকৌ কৰি পেলাই দেখাব নোৱাৰিম। আপোনালোকে ইয়াতে প্ৰচেছটো ফ'ল' কৰিব, আপোনালোকে সকলো বুজি পাই যাব নিজে কৰি পেলাই। কৰি হোৱাৰ পিছত আপোনালোকে ফাইনেল ছাবমিট মাৰি দিব। ছাবমিট মৰাৰ পিছত আপোনালোকৰ এখন নতুন পেজ খোল খাব। পেজখন আপোনালোকৰ 30 টকা কাটিব লাগে। 30 টকা আপোনালোকৰ অনলাইন পে' কৰিব লাগিব। আপোনালোকে বেছি পইচা দিব নালাগে, 30 টকা পৰাই আপোনালোকে এখন PRC আপোনালোকে 14 দিনৰ ভিতৰত লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ যদি ভাল পালে লাইক এটা কৰি দিব আৰু বেলেগকো শ্বেয়াৰ কৰি দিব। আৰু যদি বহুত বেছি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। যদি বেয়া পাইছে ছাবস্ক্ৰাইব নকৰিলেও কোনো কথা নাই। ধন্যবাদ।